হেল্ল' ফ্ৰেণ্ডছ, আজি আছাম স্পেচিয়েল টেটৰ চাইল্ড ডেভেলপমেণ্ট আৰু পেডাগজিৰ কেইটামান ইম্পৰ্টেণ্ট MCQ লৈ আহিছোঁ। কোনোবা ভিউৱাৰ্ছ যদি মোৰ চেনেলত নতুন আহিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব। চাওঁ আহক ভিডিঅ'টো। প্ৰথম প্ৰশ্নটো হ'ল, আগ্ৰহ হ'ল মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা। উক্তিটো আছিলে অপশ্যনছ উইলিয়াম জেমছ, ষ্টাউট, মেকডুগাল, পেবলেব। আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা কথাষাৰি কৈছিলে মেকডুগালে। শুদ্ধ উত্তৰটো হ'ব চি, মেকডুগাল। কুৱেশ্যন নম্বৰ 2, এটা শিশু মাতৃগৰ্ভত থাকে। অপশ্যন এ 310 দিন, অপশ্যন বি 280 দিন, অপশ্যন চি 260 দিন, অপশ্যন ডি 250 দিন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 280 দিন। এতিয়া শিশু মাতৃগৰ্ভত থাকে 280 দিন। কুৱেশ্যন নম্বৰ 3, শিশুৰ বিকাশ আৰম্ভ হয় গৰ্ভ অৱস্থাৰ পৰা, জন্মৰ পিছৰ পৰা, 3 বছৰৰ পৰা, 6 বছৰৰ পৰা। শিশুৰ বিকাশ আৰম্ভ হয় গৰ্ভ অৱস্থাৰ পৰা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, গৰ্ভাৱস্থাৰ পৰা। কুৱেশ্যন নম্বৰ 4, বুদ্ধিৰ প্ৰথম পৰীক্ষা নিৰ্ণয় কৰা হৈছিল। অপশ্যন এ 1900 চনত, অপশ্যন বি 1902 চনত, অপশ্যন চি 1905 চনত, অপশ্যন ডি 1907 চনত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1905 চনত। বুদ্ধিৰ প্ৰথম পৰীক্ষা নিৰ্ণয় কৰা হৈছিল 1905 চনত। কুৱেশ্যন নম্বৰ 5, গেটছৰ মতে শিক্ষণ হৈছে দেশৰ দ্বাৰা আচৰণৰ সংশোধন কাৰ্য। অপশ্যনছ অভিজ্ঞতা আৰু প্ৰশিক্ষণ, জ্ঞান আৰু কৌশল, ৰীতি নীতি আৰু আচাৰ ব্যৱহাৰ, আগ্ৰহ আৰু অভিৰুচন। গেটছৰ মতে শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ দ্বাৰা আচৰণৰ সংশোধন কাৰ্য। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অভিজ্ঞতা আৰু প্ৰশিক্ষণ। কুৱেশ্যন নম্বৰ 6, মনোবিশ্লেষণ পদ্ধতিৰ প্ৰৱৰ্তক হ'ল। অপশ্যনছ এৰিষ্টটল, পেষ্টালজি, ফ্ৰয়েড, মেকডুগেল। শুদ্ধ উত্তৰটো হ'ব চি, ফ্ৰয়েড। মনোবিশ্লেষণ পদ্ধতিৰ প্ৰৱৰ্তক আছিল চিগমাণ্ড ফ্ৰয়েড। কুৱেশ্যন নম্বৰ 7, শিক্ষাৰ প্ৰধান নীতি হ'ল। অপশ্যনছ অনুশীলনৰ নীতি, প্ৰস্তুতিৰ নীতি, ফলাফলৰ নীতি, ওপৰৰ আটাইকেইটা। শিক্ষণৰ প্ৰধান নীতি তিনিটা, সেইবোৰ হৈছে অনুশীলনৰ নীতি, প্ৰস্তুতিৰ নীতি, ফলাফলৰ নীতি। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ওপৰৰ আটাইকেইটা। কুৱেশ্যন নম্বৰ 8, আধুনিক শিক্ষাৰ পাঠ্যক্ৰম হ'ল। অপশ্যনছ শিক্ষক কেন্দ্ৰিক, অভিভাৱক কেন্দ্ৰিক, শিশু কেন্দ্ৰিক, বিদ্যালয় কেন্দ্ৰিক। আধুনিক শিক্ষাৰ পাঠ্যক্ৰম হ'ল শিশু কেন্দ্ৰিক। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, শিশু কেন্দ্ৰিক। কুৱেশ্যন নম্বৰ 10, মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা হ'ল। অপশ্যনছ WBR, ফ্ৰয়েড, ৰুছো, পেবলভ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, WBR। মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা হ'ল WBR। কুৱেশ্যন নম্বৰ 11, এডুকেশ্যন শব্দটো কোনটো ভাষাৰ পৰা উৎপত্তি হৈছে। অপশ্যন এ গ্ৰীক, অপশ্যন বি ইংৰাজী, অপশ্যন চি লেটিন, অপশ্যন ডি সংস্কৃত। এডুকেশ্যন শব্দটো লেটিন ভাষাৰ পৰা উৎপত্তি হৈছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, লেটিন ভাষা। নম্বৰ 12, NCERTৰ প্ৰধান কাৰ্যালয় অৱস্থিত। অপশ্যন এ অসমত, অপশ্যন বি কাহিলীপাৰাত, অপশ্যন চি কলকাতাত, অপশ্যন ডি নতুন দিল্লীত। NCERTৰ প্ৰধান কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, নতুন দিল্লীত। কুৱেশ্যন নম্বৰ 13, শিশুৰ ভাষাৰ বিকাশ হয়। অপশ্যন এ পূৰ্ব বাল্যকালত, অপশ্যন বি শৈশৱকালত, অপশ্যন চি কৈশোৰকালত, অপশ্যন ডি উত্তৰ বাল্যকালত। শিশুৰ ভাষাৰ বিকাশ হয় পূৰ্ব বাল্যকালত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, পূৰ্ব বাল্যকালত। কুৱেশ্যন নম্বৰ 14, অনুকৰণ শিক্ষা পদ্ধতিৰ আৱিষ্কাৰক আছিল। অপশ্যন এ থৰ্ণডাইক, অপশ্যন বি পেবলভ, অপশ্যন চি স্কিনাৰ, অপশ্যন ডি এৰিষ্টটল। অনুকৰণ শিক্ষা পদ্ধতিৰ আৱিষ্কাৰক আছিল পেবলভ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পেবলভ। কুৱেশ্যন নম্বৰ 15,
শিক্ষাত পুৰস্কাৰ আৰু শাস্তিৰ নীতিৰ ভিত্তি হ'ল অপশ্যন এ অনুশীলনৰ নীতি, অপশ্যন বি প্ৰস্তুতিৰ নীতি, অপশ্যন চি ফলাফলৰ নীতি, অপশ্যন ডি প্ৰয়োগৰ নীতি। শিক্ষাত পুৰস্কাৰ আৰু শাস্তিৰ নীতিৰ ভিত্তি হ'ল ফলাফলৰ নীতি। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ফলাফলৰ নীতি। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।